নমস্কাৰ বন্ধুসকল, ৱাৰী ব্লগ চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি গড়ভাঙা পাহাৰৰ মাজত থকা এটা ৱাটাৰফলত ফুৰিব যাব ওলাইছোঁ। এইফালে আছে বিকাশ বড়ো আৰু ধীৰাজ নাথ, আগত আছে সঞ্জীৱ দাস আৰু ৰাজা বসুমতাৰী আৰু মোৰ লগত আছে ৰাজা স্বৰ্গীয়াৰী। বাৰু আজি চানডে, মানুহ আমি এইখিনি নাখাওঁ বাৰু, এইখিনিত মানে পাৰ্টিটো নকৰোঁ, অকণমান আগত গৈ পেলাই আমি পাৰ্টিটো কৰিম। আজি তাৰমানে ধীৰাজ নাথৰ বোলে মানে বাৰ্থডে, হেপী বাৰ্থডে, সেইটোৰ কাৰণে পাৰ্টিটো সিয়ে দিব। তাৰমানে এনেকুৱা মানে অলপ পাৰ্টি চাৰ্টি কৰিলে মানে এনে মানে খোলা মঞ্চ লাগে আমাক, হয়নে নহয় ৰাজা? সেই খোলা মঞ্চ বিচাৰি আমি আজি আহি পালোঁ। বৰ্তমান এতিয়ালৈকে মেইন লোকেশ্যনটো পোৱাই নাই। একচুৱেলি আমাৰ লগত আহোঁতে বহুত মানুহ আহিব খুজিছিলে, বা একেবাৰে পাল মানুহ, এনেকুৱা মানুহ হৈছিল। যাব ওলাই ডাইৰেক্ট যাম যদি যামে আৰু নাযাম যদি নাযাঙে, মানে যাম নাযাম কৰি ক'তো ওলাই যাব নালাগে, মানে ভাল নহয় আৰু নহয়, কিবা এটা কাল হয় আৰু না। যাম যদি যামে, নাযাম যদি নাযাওঁ যা, এনেকৈ হ'ব লাগে। মানে একবাৰ ক'ব যাম, একবাৰ ক'ব নাযাওঁ, কি যে হ'ব। ফাৰ্ষ্ট টাইম আমি যেতিয়া মানে ৰাতিপুৱা 9টামান বজাত প্লেনিংটো বনাইছিলোঁ যাম বুলি, তেতিয়া গাড়ী আছিল, মানুহৰ কমি আছিল। লাষ্টত যাই এনেকুৱা হ'ল, তাৰমানে মানুহ অভাৰ হৈ গ'ল, গাড়ীৰ কমি হৈ গ'ল। চ' কোনো কথা নাই, এতিয়া আমি 3খন গাড়ী 6জন মানুহ আহিছোঁ। তাতে মেইন জেগাত যাই কিনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আগত গৈ পেলাই মেইন লোকেশ্যনত গৈ পোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। গৈ আছোঁ এতিয়ালৈকে লোকেশ্যন পোৱাই নাই। লোকেশ্যনটো আৰু কিমান দূৰ আছে গম নাপাওঁ। তাৰমানে এতিয়া স্থানীয় লোকেল মানুহ তাতে সুধি কিনেহে মেইন লোকেশ্যনটো আমি বিচাৰিব লাগিব। আমি মানে যোনখিনি ঠাইত মানে পাৰ্টিটো কৰিম বুলি ভাবিছোঁ, সেইটো জেগাখিনি এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। চাওঁ বাৰু ইমানখিনি সময়ৰ মাজত সেইখিনি ঠাই বিচাৰি পাওঁ। ফাইনেলি আমি এতিয়া বৰ্তমান লোকেশ্যন আহি পালোঁ। এইটো চাওক লোকেশ্যন, লোকেশ্যন আহি পালোঁ। এইটো চাওক গাইজ, কিমান মানুহ আছে, বহুত বেছি মানুহ। চাওক গাইজ, গাড়ী চাওক না, তো গাইজ ফাইনেলি আমি কাৰেক্ট লোকেশ্যনত আহি পালোঁ। এয়াই হ'ল গড়ভাঙা পাহাৰৰ মাজত থকা ৱাটাৰফল। আমি ভাবিছিলোঁ কি মানে ৱাটাৰফলটো বিচাৰোঁতে মানে বহুত অসুবিধা হ'ব বুলি ভাবিছিলোঁ। তাৰমানে স্থায়ী বাসিন্দা তাতে সুধি আহিব লগা হ'ব বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা নহ'ল আৰু না। ৰাস্তাত মানে আজিতো চানডে আছিল কাৰণে বহুত মানুহ লগ পাইছোঁ। তাৰমানে সেই মানুহবিলাকৰ তাতে মানে সেই মানুহবিলাকৰ পিছে আমিও আহিলোঁ। আহি কিনে কাৰেক্ট লোকেশ্যনত আহি পালোঁ। এতিয়া চাওঁ, অকণমান পিছত সকলোৱে অলপমান এনজয় কৰিম আৰু একেবাৰে সম্পূৰ্ণভাৱে গা চা ধুই কেনে ইয়াৰ পৰা বঢ়িয়াকৈ আৰু ঘৰলৈ ওলাই যাম আৰু না। এনেকুৱা মজা লাগিছে মানে মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। তাৰমানে আপোনালোকেও যদি এনেকুৱা আমাৰ নিচিনাকৈ ৰিয়েল ফিলটো ল'ব বিচাৰে, তেনেহ'লে ইয়াতে আহিব পাৰে। কিন্তু ইয়াতে গুগল মেপত বিচাৰিলে নাপাব দেই, কাৰণ ইয়াতে যোনখিনি জেগাত তাৰমানে ৱাটাৰফলটো আছে সেইখিনি জেগাত মানে টাৱাৰ নাপায়। আপোনালোকে যদি কোনোবা চিনাকি মানুহ আছে, তেনেহ'লে চিনাকি মানুহটোৰ লগত লৈ আহক আৰু ইয়াতে ৰিয়েল ফিলটো লওক।
মানে ফুল এনজয়ো হৈছে আৰু এনেকুৱা কষ্টও পাইছোঁ নকবি আৰু তাৰমানে এনেকুৱা বৰষুণ দি দিছে যি পাহাৰ যি পিছলা আৰু তাতে জকে জক পিঠিত জক খাইছে ভৰিত জক খাইছে আৰু ক'ত যে কি খাইছে নক'ব আৰু তাৰমানে এইটো চাওক গাইজ আমাৰ ফ্ৰেণ্ড মানে একেবাৰে টাইমতে বৰষুণটো দি দিলে না এনেকুৱা কষ্ট পাইছোঁ মানে গাড়ীখন কেনেকুৱা লৈ আনছোঁ মানে নক'ব আৰু মানে যি পিছে তাতে আৰু স্কুটি যিমান পিছলা হ'লেও কষ্টই মষ্টই আহিলোঁ আৰু ন ভগৱান যাম 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 হে ৱাটাৰফল চাম 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 ডেং 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 মাছে ভাতে খালোঁ দেই মোৰে জান তো গাইজ এয়াই আছিল গড়ভাঙা পাহাৰৰ মাজত থকা সৰু চাই এটা ৱাটাৰফল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ তো বন্ধুসকল পুনৰ আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিলোঁ বাই বাই